মুখে শুনি আছো সি হেনো জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণই ক্ষমতাৰ লোভত নিজৰ মাতুলক হত্যা কৰিছিল শ্ৰীকৃষ্ণই পৰৰ বাকদত্ত কন্যাক নিৰ্লজ্জভাৱে হৰণ কৰিছিল হৰম্বৰৰ পৰা সেই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ ভাতৃ কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু সেই কৃষ্ণৰ মাজত মনতেই মার দিয়ালু কিন্তু এবার কইত দুয়ার কহিব কেই পাখন্দ কৃষ্ণর অহংকার ভাতৃ তোমার বিরোচিত বানিয়ে উৎসাহিত কৰিছো তোমাৰ দৰে উপযুক্ত বীৰ ভাগ্যক্ৰমেহে লাভ কৰিছো মই ধন্য এই কলিংগ ৰাজ্য তোমাৰ দৰে বীৰ লাভ কৰি ভাতৃবিদুৰ প্ৰণয়ৰ দামনল জ্বলিব চিৰে ধ্বংস হ'ব যাদৱকুল ফুলৰ তাৰকা সমগ্ৰ যাদৱ এটি দুটি কৰি কৃষ্ণ সমে যাব